Good morning guys, welcome back to my YouTube channel. আৰু এতিয়া ব্ৰেকফাষ্ট কৰিব আহিছো ইয়া পুৰি সবজি আৰু মিঠাই জুন আৰু চাহ আহি আছে কি খাবি কি খাম মানে পুৰি সবজি দিছে হাতত পেলাই ললো গেছৰ টেবলেট দিছে এতিয়া খাই ল ওকে গাইস ইফালে মেকআপ চেকআপ কৰি ললো আৰু ড্ৰেছখিনি পিন্ধিব বাকি আছে ড্ৰেছখিনি পিন্ধিলো পুৰা ৰেডি হৈ ল তাৰ পাছত দেখুৱাই আছো গাড়ী ৰখি আছো গাড়ী অহা নাই ইমান টাইম হৈ গ'ল 10টাৰ পৰা ৰখি আছিলো এতিয়া 11:30 হৈ গ'ল ৰখি আছো আহাই নাই গাড়ীখন আহিলে যাওঁ আৰু তাতে আৰু এতিয়া ফটোশ্বুট হ'ব আমাৰ গোটেই টিমটোৰ মানে ফটোশ্বুট হ'ব যোৱাকালি হৈ গ'ল বাকি টিমবিলাকৰ মানে আমাৰ আহাটো দেৰি হৈ গ'ল ন মৰ্ণিঙত আহি নাপালোঁ সেইটো কাৰণে আমাৰ লেট হোৱাৰ কাৰণে আকৌ আজি যিকেইটাৰ হোৱা নাই সেইকেইটা টিমৰ কৰিব ইফালে আমাৰ সুজে হাঁহি আছে পুৰা মেকআপ চেকআপ লগাই ধুনীয়া হৈ আছে ধুনীয়া ছোৱালী হৈ আছে আৰু আমাৰ টিমৰ ল'ৰা কেইজন আহি পোৱা নাই তো ৰখিছো আৰু তেওঁলোকক এটা বস্তু দেখাই আছো এই আছা বহুত ডাঙৰ আৰু ইফালে ধুনীয়া ফটো লগোৱা আছে তো গাইজ ফটোশ্বুট হৈ গ'ল আৰু ইফালে বাকী আছে বাকী টিমখিনিৰ হ'ব এতিয়া ইফালে ওকে গাইজ আমি খানা পিনা কৰি আহিলোঁ আৰু এতিয়া ৰেষ্ট লৈছোঁ আৰু 4টা বজাৰ পৰা বিজি হৈ থাকিম 4টা বজাৰ পৰা আৰু প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব তো এতিয়া অকণমান টাইম ৰেষ্ট লৈ লওঁ এতিয়া কিমান বাজিছে টাইম 3টা বাজিছে আৰু 1 ঘণ্টা ৰেষ্ট ল'ব পাম তাৰ পাছত ওকে গাইজ লাঞ্চ চাঞ্চ কৰি ল'লোঁ আৰু এতিয়া প্ৰগ্ৰাম ষ্টাৰ্ট হ'বই আৰু এতিয়া 4টা বাজিছে তো যাওঁ সিফালে চবখিনি মানুহ ৰেডি হৈ আছে সেইটো চাইড কালি য'ত প্ৰগ্ৰাম হৈছিলে তো আমিও মানে ৰেডি হৈ ল'লোঁ আমিও এতিয়া যাওঁ লাহেকৈ প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব আৰু ভাবিছিলোঁ কালি সোনকালে ঘৰত যাম বুলি আমি ইয়াৰ পৰা ওলাই দিম বুলি কিন্তু যোৱা নহ'ব আৰু কালি চাগে ৰাতি যোৱা হ'ব 1-2 তেনেকুৱা মানে আমাৰ আকৌ এটা প্ৰগ্ৰাম মানে এৰেঞ্জ কৰা হৈছে তো তাতো প্ৰগ্ৰাম কৰিব লাগিব তাৰ পাছতহে আৰু ন এটা কথা মই আপোনালোকক কোৱাই নাই লাষ্ট ভিডিঅ'টোতো কোৱা নাই মোৰ লাইফৰ ফাৰ্ষ্ট ট্ৰেইনত জাৰ্ণি কৰিছোঁ ফাৰ্ষ্ট টাইম ট্ৰেইনত উঠিছোঁ সৰুৰ পৰা ইমান ডাঙৰ হ'লোঁ ট্ৰেইনত উঠাই নাছিলোঁ ফাৰ্ষ্ট টাইম যে কলকাতাত আহিছোঁ ট্ৰেইনেদি কিন্তু ভালে লাগিছে মই ভাবিছিলোঁ কেনেকুৱা বা লাগে ট্ৰেইনত আহিলে আমাৰ প্ৰগ্ৰাম আছে ফাৰ্ষ্ট আমাকে দিছে 1 নম্বৰত তো জল্দি গৈ আছোঁ ষ্টেজৰ পাছ জল্দিছে প্ৰগ্ৰামটো কৰি লওঁ A few moments later আৰু আপোনালোকক দেখুৱাই আছে বাচ্চা চাওক কি ধুনীয়া লাইটিং কৰিছে ন আপোনালোকে চাই ফালে আমাৰ নেপালী জনগোষ্ঠীৰ লোক এটা ছিকিমৰ পৰা আহিছে এয়া দাদাহঁতে এই চাহ ৰুমিতা কেনেকে পাৰ কৰি বহুত ভয় লাগে এনেকৈ ৰাস্তা পাৰ হ'ব কাৰণে এই কি কৰিব গুৱাহাটী থাকিলে ৰাস্তা পাৰ হ'ব কাৰণে ভয় কৰোঁ এনেকৈ যাম ব'লা এনেকৈ যাম তুমি উল্টা হাত দেখাইছা ব'লা এই তাই কেনেকে দৌৰিছে চাওক কেনেকে দৌৰিছে তাই শান্তি ৰাস্তাটো পাৰ হৈ আহিলোঁ আজি পাগল হৈ গৈছে তাই আজি কেইটা ছাবস্ক্ৰাইবাৰ লগ পাইছা 3জন দাদা লগ পাইছোঁ ইয়াতে প্ৰগ্ৰাম কৰিব আহিছে ছিকিমৰ পৰা নেপালী জনগোষ্ঠীৰ হয় মোৰ ছাবস্ক্ৰাইবাৰ হয় বহুত ভাল লাগিছে the next day Hey guys, good morning. Welcome back to my YouTube channel. আৰু এতিয়া বাজিছে
মৰ্ণিঙৰ 5টা এইকেইটাই ঘৰত যাব ৰেডি হৈ আছে এতিয়া 5:20 বাজিছে কিন্তু ইমান আন্ধাৰ হৈ আছে লাইট জ্বলি আছে কাৰণে পোহৰ লাগি আছে পোহৰ হোৱাই নাই পুৰা আন্ধাৰ হৈ আছে লাহেকে যাওঁ আৰু ট্ৰেইন ষ্টেচন আৰু ঘৰত যাব ওলাই আছোঁ আৰু ইফালে মিঠাই চিঠাই লৈ ল'লোঁ অলপ কিবা কিবি তো এতিয়া গৈ আছোঁ ট্ৰেইনত উঠি ল'লোঁ আৰু বহুত টোপনি লাগি আছে অকণমান শুই লওঁ তাৰপাছত আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিম চ' গাইছ উঠিলোঁ আৰু ইফালে লৈ ল'লোঁ নেমু চাই চ' গাইছ আহি পালোঁ ষ্টেচন চব আহি পালে এতিয়া ঘৰ যাওঁ আৰু